हेलो एवरीवन কি খবৰ সকলোৰে আজি বহুত দিনৰ মূৰত মই মোৰ ইউটিউব চেনেলটো লৈ আপোনালোকক স্বাগতম জনাইছো বহুত দিন মানে বহুত মাহে পাৰ হৈ গ'ল মই বহুত দিন ভিডিঅ' দিয়া নাছিলো মানে কি হ'ল মানে কিবা এটা ৰাফ নাইকিয়া হৈ গৈছিলে মাজতে ধৰি তো মানে মই ভিডিঅ' বনোৱাটো একেবাৰে মানে মনৰ পৰা আঁতৰাই পেলাইছিলো তাৰ পাছত যেহেতু এতিয়া মই হোষ্টেলত আছো সেইকাৰণে ভাবিলোঁ হোষ্টেলতো ইমান বেছি কাম নাথাকে তাতে আজি ফাৰ্ষ্ট ছেটাৰডে হয় বন্ধ সেইকাৰণে ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ মানে কি মোৰ লগৰ মানে ৰুমমেট কিজনীয়ে ক'লে যে ইমান কি কৰি থাকনো এনেই কলেজলৈ যাওঁ আকৌ আহি শুই দিয় এনেকুৱা মানে দিনবিলাক পাৰ কৰি আছোঁ তো মানে ইহঁতে ক'লে তই ব্লগ ষ্টাৰ্ট কৰি দিয়ে যিহেতু তোৰ চেনেলটো খোলাই আছে তো মই ভিডিঅ'টো মানে এনেকৈ বনাম বুলি ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা শুই উঠিয়েই আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত দিনৰ মূৰত বনোৱা হৈছে যিহেতু আগতে যিদৰে মোক আপোনালোকে ছাপোৰ্ট কৰিছিলে তেনেদৰে আকৌ নতুনকৈ আকৌ ছাপোৰ্ট কৰি যাব তেনেকৈ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক এইখিনিতে মোৰ এতিয়া পাৰ্চেল এটা আহিছে তো মই পাৰ্চেলটো আনিবলৈ যাওঁ আৰু ইয়াৰ পাছত ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কোনো স্কিপ নকৰাকৈ আমি এতিয়া পাৰ্চেল ল'বলৈ আহি আছোঁ এইয়া মোৰ পাৰ্চেল আহি গ'ল পইচাটো ওলাই আছে মোৰ মানে শুই উঠাৰ পৰা মানে মুখখন আজি অলপ উঠা দেৰি হ'ল যে তাতে কলেজো বন্ধ লগ পাই আছোঁ আপোনালোকক একদম মানে এইটো কেমেৰাটো লৈছোঁ এতিয়া কাৰণ মানে কি মোৰ এতিয়া ৰুমমেট এতিয়ালৈকে শুই উঠাই নাই আৰু এতিয়া টাইম হ'ল আপোনাৰ 10টা না জানো 10টামান বাজিব হ'ল নেকি মানে উঠাই নাই যিগৰাকীয়ে মোক ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ কৈছিলে তেখেত এতিয়ালৈকে শুইয়ে আছে তো মই আপোনালোকক মনে মনে কি কৰি আছে তাকে দেখাব বিচাৰিম মই গাৰুটো তাইৰ হেৰিৰ পৰা আঁতৰাই দিম তাই ৰিয়েকশ্যনটো চাব দেই কেনেকুৱা কৰে মই পূৰা গাৰুটো মানে আঁতৰাম আৰু কি কৰে চাব উঠিছে নাই কথা উঠ টাইম হ'ল 12টা বজালৈকে মানুহ শুই থাকে নেকি বাহা বন্ধ দিন হ'ল বুলি কিমান দেৰি শুই থাকে নেকি গাধ চালা উঠিছে নাই কথা উঠ কাপোৰ লগাই দিম দে উঠ তই মোক ভিডিঅ' ষ্টাৰ্ট কৰিব কৈছিলি নাই উঠ বুলি কৈছি নাই উঠ বোলো আৰু আমাৰ এগৰাকীয়ে পঢ়ি আছে ৰাতিপুৱা উঠি পেলাই তাই মানে সদায় পঢ়ে সোনকালে উঠি মানে বন্ধ দিনত আৰু পূৰা কি পঢ়িছা দিবাতকৈ জুনিয়ৰ হয় আকৌ দেই মোৰ আৰু এইখিনিতে মই কৈ থৈছোঁ আপোনালোকক হয়তো গম পাইছে চাগে যিটো মানে মই পাৰ্চেল আনিব যোৱা ভিডিঅ' আছিলে সেই ভিডিঅ'টো আচলতে মোৰ কি হ'ল আজি তাতে বন্ধ সেইকাৰণে মই মানে অলপ টাইম শুই আছিলোঁ মই বুলি নহয় মোৰ ৰুমমেট কেইজনী সকলো এনেকৈ শুই আছিলোঁ তাৰপাছত মানে ফোন আহিলে আৰু সময়ো হ'ল 9টা বাজিলে তো লগালগ মানে মুখখন ধুইয়ে পাৰ্চেলটো আনিবলৈ গ'লোঁ তাৰপাছত এতিয়া মানে নেক্সট ভিডিঅ' মানে মই আকৌ ষ্টাৰ্ট মানে প্ৰথমকণ তেনেকৈ দি দিছোঁ কাৰণ মানে তেতিয়া প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিবলৈ টাইম নহ'ল যিহেতু মানুহজনে ফোন কৰি লগালগ মাতিলে সেইকাৰণে গুচি যাব লগা হ'ল আপোনালোকক মই জেগা এটা দেখাইছোঁ এইটো সকলোৰে চিনাকি জেগা মানে যিমানখিনি মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰা আছে ইনষ্টাগ্ৰামত মানে সকলোৱে এইটো দেখিয়ে থাকে জেগাটো এই জেগাটোত আমি সকলোৱে মানে ৰিলচ বনাওঁ ভিডিঅ' মানে হেৰি এইটো কি ফটো চটো মাৰোঁ মানে সকলোৱে চিনি পাইছেই চাগে যিমানখিনি ফ'ল' কৰি থোৱা আছে মোৰ ইনষ্টাত পলাইছে কেনেকৈ পলাইছে দেখিছে নাই কাপোৰ মই আপোনালোকক এতিয়া মই মোৰ ৰুমমেট কেইজনীৰ লগত চিনাকি কৰাই দিছোঁ কলা ইমান লাজ কৰিছে সিহঁতে মানে ব্লগ বনাব বুলি কিমান কৈছে এতিয়া হাঁহি আছে ইহঁত মানে বহুত মানে অজীৱ প্ৰাণী মানে কিবা মানে এতিয়া নোলাই চাওকচোন বাৰু কেলে এনেকুৱা কৰি আছে ওলা এয়া হৈছে মিছ ৰীতা তো মানে কি তাই মানে বহুত দেৰিলৈকে শুৱে তো মই তাইকে অথনি ভিডিঅ' কৰি দেখাইছিলোঁ যে ইমান দেৰি কিয় শুই উঠা নাই তাৰপাছত এইগৰাকী এইফালে লুকাই আছে এইগৰাকী মোৰ জুনিয়ৰ হয় তাই এইটো কি একে মানে আমি একেলগে থাকোঁ একেটা ৰুমতে আৰু আছে কিন্তু মানে ইহঁত দুজনী আছিলে ৰুমটো ডাঙৰে বাৰু মানে জোখৰ হৈ যায় 5জনীৰ কাৰণে যিহেতু আমি তলৰ পাৰ্টটোত থাকোঁ ওপৰখিনিৰ কাৰণে মানে ওপৰৰ যিখিনি আছে সিহঁতৰ অলপ মানে ৰুমটো সিহঁতৰ 4জনীকৈ থকা হয় আমাৰ এনেকৈ 5জনী হাঁহি আছে চাওকচোন বাৰু চবতে মানে এনেকুৱা ইনচাল্ট আৰু মানে কি ক'ম আৰু এতিয়া আকৌ আপোনালোকৰ চিনাকি জেগাটোলৈ মই আহিলোঁ এয়া আমাৰ আইদেৱে পূৰা সাজি কাচি একদম পূৰা ফটোশ্বুট কৰিবলৈ ৰৈ আছে আৰু তাতে আজি আমাৰ ৰুমৰ মানে মালিকনী তাই নতুন মোবাইল ল'লে দেখাই দিয়া আকৌ
নাখাই দিহি পাৰ্টি খুজিব আকৌ দেই মোবাইল আহিলে আজি তাই মানে তাকে মানে আমি শুই উঠি মেলি এতিয়া তাইক মানে এই নতুন মোবাইলৰ পৰা ফটো মাৰিবলৈ ফটোশ্বুট কৰিবলৈ আহিলোঁ আৰু তাকে এতিয়া ফটোশ্বুট পৰ্ব চলি থাকিব মাজে মাজে আপোনালোকক দেখাই থাকিম মই এতিয়া বৰ্তমান আমাৰ ফটোশ্বুট পৰ্ব চলি আছে পূৰা পষ্ট দি ফটো মাৰি আছে আৰু ফটোগ্ৰাফাৰে পূৰা এবাৰ উঠিছে মাৰোঁতে এবাৰ বহিছে মানে শান্তিয়ে পোৱা নাই আগাত তৰণিয়ে নাই মানে একদম এইফালে হাই দিয়া অ'ৰা এইফালে চাওক এইফালে চুলিগাল আদা দে এইফালে চাওক ভালকৈ নতুন মোবাইল একদম ফুটনিয়ে বেলেগ একদম পাৰ্টিটো আজি কেতিয়া হ'ব এতিয়া আজি দিনে কাইলৈ দিয়া এতিয়া শিকাই আছে দেই শিকাই আছে अभी शाम हो चुकी है और अब हम सब यहाँ पे बैठे हैं बाहर बात कर रहे हैं मैं हूँ खुशबू दिव्या बाकी जूनियर और रीता बाकी जूनियर और तनुजा के बेस्ट फ्रेंड से हाय टू पीपल्स मैं इंग्लिश में बिल्कुल ही खराब हूँ पर थोड़ा सा इंप्रेशन बनाने के लिए मैं हिंदी में बात सॉरी हिंदी में इंग्लिश में और हिंदी में बात कर रही हूँ आसामीज में सुनोगे तो आपका मेरा इंप्रेशन आपके सामने डाउन फ्लैट हो जाएगा तो तनुजा हाँ पहले से ही डाउन था और डाउन हो जाएगा आप सब लोग मुझे जानते तो है नहीं फिर भी हाँ यार नेपाली मऊ नेपाली হয় আৰু ৰীতাবা আমি প্ৰাৰ্থনা কৰিম তেতিয়া ৰীতাবাৰ গাত থকা ভূতনীজনী ওলাই পলাই যাব মই এটা কমপ্লেইন কৰিম ৰীতাবাই মোক লাত মাৰিব চিনিয়ৰে জুনিয়ৰক লাত মাৰিম বুলি কৈছে কমপ্লেইন বক্স আছে আমি এতিয়া প্ৰাৰ্থনা কৰিব যাম তাতে কমপ্লেইন দি আহিম সন্ধিয়া ইহঁৰ ওপৰত কাৰবাহী চলিব কাৰবাহী वो रहा मेरा बिल्डिंग ये छोटे वाले बिल्डिंग पे ये लोग रहते हैं छोटे लोग मैं बड़ा बिल्डिंग ऊपर का फिर बाय बाय दोस्तों এইফালে চা ইমান জখিনী জখিনী লাগিছে তো আচক নেকি আজি হা এইফালে এইটো ৰ আদা মাৰি পাছ আদা ভূতনি গাইজ এতিয়া আমি বৰ্তমান প্ৰাৰ্থনা কৰি আহিছোঁ প্ৰাৰ্থনা কৰা সময়টো ছটা বজাৰ আগে আগে প্ৰাৰ্থনা কৰোঁ আৰু এতিয়া 6টা বাজিলে যিহেতু প্ৰাৰ্থনা কৰি মেলি আজৰি হ'লোঁ এতিয়া চাহ দিব তো চাহ খাম আৰু চাহ খাই মেলি অলপমান পঢ়িম এনেকৈ আৰু দিনটো বন্ধ দিনটো মানে তেনেকৈ যায় আৰু মানে কলেজ খোলা থাকিলে মানে কলেজলৈ গুচি যোৱা হয় দিনটো যিদিনা বন্ধ থাকে তেতিয়া কিবাকিবি কাম বন কৰা হয় চাফ চিকুণ কিবাকিবি ৰুম চুমবিলাক চফা কৰা হয় কাপোৰ চাপোৰ ধোৱা হয় এনেকৈ দিনবিলাক পাৰ কৰি আছোঁ বন্ধৰ দিনকেইটা আৰু এইগৰাকী পানী আনিবলৈ গৈছিলে তাই পানী চাগে নাইকিয়া হৈ আছিলে নেকি খোৱা পানীটো তাৰপৰা আকৌ পিছত আনিবগৈ এতিয়া আমি চাহ খাম চাহ আনোগৈ ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব কি হয় কি নহয় বহুতখিনি গ'লেই বাৰু আৰু এইটো অলপ আগত যে মোৰ ভণ্টি এজনে কেমেৰা লৈ পেলাই নিজে ভিডিঅ' কৰিছিলে তাই যিহেতু আছামিজ কথা ইমান ভালকৈ ক'ব নাজানে সেইকাৰণে তাই তেনেকৈ হিন্দীতে কথা ক'লে আপোনালোকে মানে বেছি ধেমালি কৰাৰ কাৰণে আকৌ বেলেগকৈ কমেণ্ট নকৰিব তাই যিহেতু মোৰ ৰুমমেট যিজনী মই দেখাইছিলোঁ অথনি ভিডিঅ'ত তাই ফটো মানে মাৰি আছিলে যে মোৰ ৰুমমেট মোৰ লগৰজনীয়ে তাইৰ বেষ্ট ফ্ৰেণ্ড হয় মানে দুইজনী একে লগৰে হয় একে ডিপাৰ্টমেণ্টৰ মানে বহুত সৰুৰ পৰা একেলগে পঢ়া আৰু মানে দুইজনী একদম ইজনীয়ে সিজনীক নেৰে মানে তেনেকুৱা আচলতে তেনেকুৱাই হ'ব লাগে সিহঁত দুজনী অলপ মানে বহুত জমনি টাইপৰ সিহঁতৰ লগতে এনেই অথনি লেকচাৰ দি আছিলোঁ বাহিৰত বহি পেলাই তাৰপৰা তাই নিজে মই ব্লগ বনোৱা বুলি ইমান ভালকৈ গম নাপায় তাই নিজে কেমেৰা লৈ পেলাই তাই নিজে ষ্টাৰ্ট কৰি দিলে তাকে ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব মই এতিয়া চাহ আনিলোঁ আমি এতিয়া চাহ খাম চাহ মানে ইহঁতকেইজনী চাহ নাখায় যিকেইজনী দুজনীয়ে খায় ইহঁতটো ঘৰলৈ গ'ল মই এতিয়া লগত অকলে খাব লাগিব আৰু কিবাকিবি আছে আৰু সিহঁতে লগত এনেই খাম কিন্তু সিহঁতে চাহ নাখায় মানে ত' মই অকলেই খাব লাগিব আৰু চাহটো ইমান গৰম হৈছে কিন্তু মানে আজি একদম নাজানিব লাগে আৰু ত' গাইজ আমাৰ এতিয়া চাহ তাহ খোৱা শেষ হ'ল আৰু এতিয়া আমি এইটোতো মই দিমেই আৰু এইটো বন্ধ কৰিব নোৱাৰোঁ মই বোলা লাজু কি লতা আমাৰ এতিয়া চাহ তাহ খাই শেষ হ'ল এতিয়া আমি কাম কিছুমান আছে তাকে কৰিব লাগিব তাৰপাছত এতিয়া সেইকাৰণে ভিডিঅ'টো শেষ কৰোঁ বুলি লৈছোঁ আকৌ এনেকুৱা ভিডিঅ' লৈ পেলাই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম সেইকাৰণে সকলোৱে কেলৈ হাঁহিছ চক নাম সিহঁতে ইমান ডিষ্টাৰ্ব কৰে নামাৰিবা কেলৈ মাৰিছা বা আমাৰ ছোৱালীজনী তো গাইছ আমি এতিয়া ভিডিঅ'টো শেষ কৰোঁ কেইবাৰ ক'লোঁ ঠিক নাই এতিয়ালৈকে 4-5বাৰমান ক'লোঁ চাগে ইহঁতকেইজনী মানে ইমান দন্দুৰি নহয় লাগিয়ে থাকে এনিটাইম মই চম্ভালিবলগীয়া হয় মানে ইহঁতক সেইকাৰণে আকৌ ভিডিঅ' আপলোড কৰিম আপোনালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কৈ দে আকৌ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে কাৰণ মোৰ চেনেলটো নতুন ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা ছাবস্ক্ৰাইব কৰিব বুলি কৈ দে ছাবস্ক্ৰাইব ফুটিব নাই ফুটিব নাই এইটো ক্লিপটো কাটি দিম হা প্লিজ কাটি দিম কাটি দিম ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব তুমি নোকোৱা নেকি তুমি বা ক'ব নালাগে হ'ব এইটোতো নকৈছোঁ আৰু মানে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ
আকৌ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম সকলোৱে ছাপোৰ্ট কৰিব তো বাই বাই গাইজ গুড নাইট